ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰ অসমলৈ আহিব আৰু প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ এইটো নিৰ্বাচনৰ প্ৰাগমুহূৰ্তত অন্য এটা ভ্ৰমণ হ'ব আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 18,000 কোটি টকাৰ ঔদ্যোগিক পেকেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম ভ্ৰমণ কালত ঘোষণা কৰিব বুলি ৰাইজক জনাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই অসম যেহেতু ভাৰতৰ এক ৰাজ্যলৈ তেখেতে আহিব বিচাৰিছে নিৰ্বাচনৰ প্ৰাগমুহূৰ্তত মই তেখেতক আদৰণি জনাইছোঁ আৰু মই আশা ৰাখিছোঁ তেখেতে নতুন নতুন প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দি আভুৱা ভৰাৰ পূৰ্বতে তেখেতে দিয়া প্ৰতিশ্ৰুতিসমূহৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে অসমৰ ৰাইজক অহাকালিলৈ অথবা পৰহিলৈ তেখেতে অসমৰ জনগণক সম্বোধন কৰিবলগীয়া সভাসমূহৰ যোগেৰে অৱগত কৰিব কি পৰ্যায়ত আছে। মই মাত্ৰ কেইটামান তেখেতৰ পূৰ্বৰ অসমৰ বিষয়ক লৈ কৰা গুৰুত্বপূৰ্ণ ঘোষণাৰ বিষয়ে পুনৰবাৰ তেখেতৰ দৃষ্টি আকৰ্ষণ আজি এই মুকলি আহ্বানৰ যোগেৰে জনাব বিচাৰিছোঁ আৰু অসমৰ ৰাইজকো এই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এখন জনসভা তেখেতে সম্বোধন কৰিছিল আৰু কৈছিল 2014 চনৰ 16 মে'ৰ পিছত অসমক তেখেতে বিদেশী মুক্ত কৰিব। অৰ্থাৎ তেখেতে কৈছিল বাংলাদেশীসকলে তালি টোপোলা বান্ধি অসম তথা ভাৰত ত্যাগ কৰিব লাগিব। এই ঘোষণা কিন্তু ঘোষণা হৈ থকাই আমি দেখা পালোঁ, বৰঞ্চ 2014 চনৰ পৰৱৰ্তী সময়ত যিসকল বিদেশী লোক অসম তথা ভাৰতবৰ্ষত অবৈধভাৱে প্ৰৱেশ কৰিলে তাৰে 6টা বিভিন্ন ধাৰ্মিক লোকক তেখেতে ভাৰতবৰ্ষৰ নাগৰিকত্ব দিবলৈ ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইন 2019 আনিলে আৰু তাৰ পৰৱৰ্তী সময়ত 2024 চনলৈকে অহা অবৈধ নাগৰিকক নাগৰিকত্ব দিবলৈ গৃহ মন্ত্ৰালয়ৰ পৰা এখন নিৰ্দেশনা জাৰি কৰিলে। ইয়াৰ যোগেদি তেখেতে অসম চুক্তিৰ যি মূল কথা আছিল 1971 চনৰ 24 মাৰ্চৰ পিছৰ সকলো অতিৰিক্ত বহিৰাগত অন্য দেশৰ পৰা অহা লোক বিদেশী বুলি চিহ্নিত হ'ব লাগে সেই কথাটোতে মাধমাৰ সোধালে আৰু অসমীয়াৰ প্ৰতি ভাবুকি আনিলে। সেয়েহে তেখেতে অহাকালিলৈ নিশ্চিতভাৱে এই বিষয়ত এটা কি কৰিলে তেখেতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ সেই বিষয়ে আমাক জনোৱা উচিত। ঠিক একেধৰণেৰে 14 চনৰ পৰা 16 চনৰ ভিতৰত লোকসভা নিৰ্বাচন আৰু অসমৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তেখেতে অসমলৈ আহি অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেখেতসকলৰ ভিজন ডকুমেণ্টত ফ্লাড ফ্ৰী আছামৰ কথা কৈছিল আৰু ঠিক তেনেকৈ পৰৱৰ্তী সময়ত অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে অসমৰ বান সমস্যা 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি তেওঁলোকে সমাধান কৰি দিব। 2015 চনত অসম চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দিয়া হৈছিল যে অসমৰ বানপানীয়ে কেনেকুৱা দুৰ্দশাৰ সৃষ্টি কৰে আৰু ইয়াৰ বাবে কি কি ব্যৱস্থা ল'ব লাগে। এই মেমৰেণ্ডামখন কেইবা পৃষ্ঠাত জড়িত আছিল। এই বিষয়ত তেখেতসকলে কি কৰিলে সেই কথাও আমাক জনোৱা উচিত। ঠিক তেনেকৈ অন্য এটা বিষয় হ'ল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি 2014 চনৰ পৰা প্ৰতিটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি দলে অসমৰ জনগণক আশ্বাস দি আহিছে আৰু আজি পৰ্যন্ত কিন্তু তেখেতসকলে কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা নাই। অসম চৰকাৰে এটাই কাম কৰে, এটা মন্ত্ৰী গোট গঠন কৰে আৰু মন্ত্ৰী গোটখনে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সংগঠনক মুখ্যমন্ত্ৰীৰ কাৰ্যালয় অথবা অসম সচিবালয়লৈ আনি চাহমেলৰ আয়োজন কৰে আৰু আলোচনা কৰে কেনেকৈ দিয়া হ'ব, কিন্তু কোনো কাৰ্যকৰী পদক্ষেপ আজিলৈকে যোৱা দেখা নাই। যদিও কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 2016 চনত কেন্দ্ৰীয় সেই সময়ৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছিল 6 মাহৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা গঠন কৰা সমিতিখনে প্ৰতিবেদন দিব আৰু সোনকালেই হ'ব। অনুৰূপ ধৰণে কিৰণ ৰিজিজু ডাঙৰীয়াও কেন্দ্ৰীয় আইন মন্ত্ৰী হৈ থকা অৱস্থাত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সোনকালে হ'ব বুলি আশ্বাস দিছিল। ঠিক একেধৰণেৰে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি অসমক বিদেশীৰ বোজা জাপি দিয়াৰ প্ৰাকমুহূৰ্তত 2019 চনত ৰাজ্যসভাত এখন বিল উত্থাপন কৰা হৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে। নিৰ্বাচন পাৰ হ'ল, সেই প্ৰতিশ্ৰুতিও চৰকাৰখনে পাহৰি পেলালে আৰু এতিয়া 2014 চনৰ পৰা 12 বছৰ হ'ল কেন্দ্ৰত বিজেপি চৰকাৰ হোৱা, আজিলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে কোনো কথাই আগবঢ়া নাই। অসম চৰকাৰে আনকি আগতে যেনেকৈ কংগ্ৰেছ চৰকাৰে দিল্লীলৈ সৰ্বদলীয় প্ৰতিনিধি দল পঠাইছিল এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিবলৈ, যোৱা সময়ছোৱাত না বিধানসভাত এটা প্ৰস্তাৱ লৈছে না এটা প্ৰতিনিধি দলৰ কথা আমি অনুৰোধ কৰা সত্ত্বেও
তৈয়াৰ কৰি পঠাইছে অসমৰ চাহ শ্ৰমিকসকলৰ মজুৰি বিজেপি চৰকাৰে 351 টকা কৰিম বুলি কোৱাৰ পিছতো এতিয়ালৈকে নকৰাটো আৰু অসমৰ অৰ্থনীতিৰ অন্যতম মেৰুদণ্ড হৈছে অসমৰ চাহ উদ্যোগ বৰ্তমানে বিভিন্ন কাৰণত এই চাহ উদ্যোগৰ দুৰ্যোগ আৰম্ভ হৈছে হেয়া লাগে আমাৰ বতৰৰ পৰিৱৰ্তনৰ বাবে বা অন্যান্য বিভিন্ন কাৰকৰ বাবে কিন্তু চাহ শ্ৰমিকসকলক নিৰ্বাচনৰ সময়ত 351 টকা তেওঁলোকৰ মজুৰি হিচাপে দিয়া হ'ব ছমাহৰ ভিতৰত বিজেপি চৰকাৰ হলে ঘোষণা কৰাৰ পিছতো আজিলৈকে হে কাম কৰা হোৱা নাই মাত্ৰ যিবিলাক কোম্পানীৰ অধীনত কাম কৰা চাহ শ্ৰমিক তেখেতসকলক বেংক একাউণ্ট খোলাৰ নামত 5000 টকাৰ বকচিচ আৰু এতিয়া চাহ উদ্যোগৰ 200 বছৰীয়া উদযাপন কৰিম বুলি কৈ আকৌ 5000 টকাৰ এটা বকচিচ দিয়াৰ ব্যৱস্থা কৰা হৈছে কিন্তু তেখেতসকলৰ নিচিনাকৈ ক্ষুদ্ৰ চাহ উদ্যোগত যিসকল জড়িত তেওঁলোকৰ বাবে এই বকচিচৰ ব্যৱস্থা কৰা হোৱা নাই আৰু চাহ শ্ৰমিকসকল তথা ক্ষুদ্ৰ চাহ উদ্যোগীসকলে বৰ্তমানে যেনেকৈ ধানৰ ক্ষেত্ৰত বা অন্যান্য শস্যৰ ক্ষেত্ৰত যি মিনিমাম ছাপোৰ্ট প্ৰাইচ আছে সেই মিনিমাম ছাপোৰ্ট প্ৰাইচ ন্যূনতম সমৰ্থন মূল্য চাহ উদ্যোগৰ বাবে ঘোষণা কৰিবলৈ দাবী কৰি থকা সত্ত্বেও নিদিয়াৰ বাবে আজি লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে হেহে তেওঁলোকৰ ক্ষেত্ৰত কি কৰা হ'ব চাহ উদ্যোগটো কেনেকৈ ৰক্ষা কৰা হ'ব এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা নতুন ঘোষণা আমি তেওঁৰ এই আগন্তুক ভ্ৰমণৰ সময়ত শুনিব বিচাৰো অন্য এটা উদাহৰণ আছিল যে এখন স্মাৰ্ট সিটি কৰা হ'ব আৰু তাৰ ভিতৰত গুৱাহাটীক স্মাৰ্ট সিটি ৰূপে সজাই তোলা হ'ব যেহেতু উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য প্ৰৱেশ দুৱাৰ হ'ল এই গুৱাহাটী মহানগৰ কিন্তু গুৱাহাটী মহানগৰত উন্নয়নৰ নামত কেৱল ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছে আৰু যি ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ সময়ত যিবিলাক বাধ্যবাধক অনুমতি ল'ব লাগে সেইবিলাক লোৱা হোৱা নাই গছ কাটি পৰিৱেশ ধ্বংস কৰা হৈছে যাৱতীয় সেফটি মেজাৰ নোলোৱাৰ বাবে 10 জনতকৈ অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় ধ্বংস হৈছে আৰু মহানগৰখনত ফ্লাইঅভাৰ কৰাৰ পিছত যান-জঁটৰ সমস্যা নাইকিয়া হ'ব বুলি কোৱা হৈছিল হেয়াও হোৱা নাই ফ্লাড ফ্ৰী গুৱাহাটী কৰিম বুলি কোৱা হৈছিল হেয়াও হোৱা নাই আজি গুৱাহাটী মহানগৰীত পূৰ্বতে যদি ৰিক্সা চাইকেল বাছ ব্যক্তিগত বাহন আদি চলিছিল এতিয়া নাও চলাৰ ব্যৱস্থা অধিকাংশ অঞ্চলতে হৈছে আৰু গুৱাহাটী মহানগৰখনৰ যি স্মাৰ্ট সিটিৰ প্ৰতিশ্ৰুতি হেয়াও এতিয়ালৈকে পূৰণ হোৱা নাই ঠিক তেনেধৰণে আমি যদি ক'ব বিচাৰো অসমৰ যি যুৱকসকল নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বছৰি অসম চৰকাৰৰ ফালৰ পৰা 5 লাখকৈ চাকৰি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2 কোটিকৈ চাকৰি যি প্ৰতিশ্ৰুতি হেয়া কেতিয়াও পূৰণ নহল আৰু এনে কৰাৰ ফলত অসমৰ নিবনুৱা যুৱক যুৱতীসকলে আজি অন্ধকাৰত দিন কটাব লগা হৈছে এই গোটেইবিলাক কথাৰ বাবে মই ভাবো যে নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপেহে অসমৰ জনগণক আভুৱা ভৰা হৈছিল আৰু যদি হেকটো হসা নহয় তেতিয়াহলে আগন্তুক দুদিনীয়া ভ্ৰমণৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ জনগণক তেখেতৰ পূৰ্বৰ এই প্ৰতিশ্ৰুতিসমূহ কেনেদৰে পালন কৰা হৈছে কিমান দূৰ পূৰণ হ'ল এই গোটেইখিনি কথা ক'ব লাগে আৰু যি 18,000 কোটি টকাৰ কথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মই এই ক্ষেত্ৰত ক'ব বিচাৰো যে প্ৰকৃততে যিবিলাক অৰ্থনৈতিক কামকাজ হয় সেইবিলাক সাপ্লাই এণ্ড ডিমাণ্ডৰ ভিত্তিত হয় আৰু যদি চাহিদা থাকে উদ্যোগপতিসকলে সেই অঞ্চলত যোগান ধৰিবলৈ উদ্যোগ স্থাপন কৰে উত্তৰ পূৰ্বাঞ্চল আৰু সাউথ ইষ্ট এছিয়া গুৱাহাটীৰ এটা মূল দুৱাৰ হয় কেন্দ্ৰবিন্দু হ'ব পাৰে সেই গতিকে ইয়াত যদি কোনোবা ইনভেষ্টমেণ্ট হয় সেয়া মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰৰ অনুগ্ৰহৰ কাৰণে নহয় কাৰণ ব্যৱসায়ীসকলে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ উপৰিও ব্যৱসায়িক প্ৰয়োজনীয়তাৰ ভিত্তিতহে ব্যৱসায়িক সিদ্ধান্ত লয় হেয়া এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কবৰ দৰে 18,000 কোটি টকাৰ টোপোলা প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমক ভাল পাই অহা নাই অসমত তেওঁৰ যিসকলে সমৰ্থন কৰে যিসকল ক্ৰনি কেপিটেলিষ্ট তেওঁলোকক অসমক কেনেকৈ লুট কৰিব পাৰি বা অসমৰ পৰা কেনেকৈ এক্সপ্লইট কৰিব পাৰি এই কথাবিলাকৰ কাৰণে কিজানি এনেকুৱা ঘোষণা হৈছে হেয়া ধাৰণা হৈছে সেই গতিকে অসমৰ যি উদ্যোগ হ'ব তাৰ যোগেদি অসমৰ সমস্যাসমূহ সমাধান হ'ব লাগে তেনেকুৱা ধৰণৰ সমাধান সূত্ৰ আনিবলৈ মই মুকলিভাৱে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এই আহ্বান জনাইছো আশা কৰো আগন্তুক দুদিনীয়া ভ্ৰমণত তেখেতে আমাৰ মনৰ খুদনি অসমৰ জনগণৰ যি আশা আকাংক্ষা বিজেপি চৰকাৰৰ পৰা আছিল সেইখিনি এতিয়া ৰূপায়ণ নোহোৱাৰ ফলত তেখেতসকলে যেনেকৈ এতিয়া মুখ্যমন্ত্ৰী আন্দোলন বৰ্জিত পৰিৱেশ বুলি ক'লেও প্ৰতিদিনে আমি অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন জনগোষ্ঠী বিভিন্ন সমাজৰ আন্দোলন এক পৰিৱেশ দেখা পাইছো গোলকগঞ্জত লাঠি চালনা হৈছে মৰাণমতক জনগোষ্ঠীসকলে উজনি অসমত যেনেকৈ জোৰ লৈ সমদল বাহিৰ কৰিছে এই গোটেই বিলাকৰ যিটো পৰিৱেশ এই পৰিৱেশৰ পৰা অৱসান ঘটাবলৈ তেওঁলোকৰ পূৰ্বৰ 10 বছৰ 12 বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ
কৰা হ'ল নে নাই এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰি আগন্তুক সময়ত তেখেতসকলে আৰু নতুন যাতে জুমলা নিদি পুৰণি প্ৰতিশ্ৰুতিখিনি ৰক্ষা কৰে এই আহ্বান জনালোঁ।